নমস্কাৰ স্বাগতম জনাইছো। যোৱা ভিডিঅ'টোত আমি আগষ্টৰ 25 তাৰিখলৈ কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত আগষ্ট 26 তাৰিখৰ পৰা আগষ্টৰ 31 তাৰিখলৈ কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰিম। গতিকে আহকচোন চাওঁ প্ৰথম প্ৰশ্নটো কি। প্ৰথম প্ৰশ্নটো হৈছে শেহতীয়াকৈ ক্ৰিকেটাৰ শিখৰ ধাৱানে অৱসৰৰ কথা ঘোষণা কৰে। কোনটো বছৰত তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়? Recently, cricketer Shikhar Dhawan announced his retirement. In which year was he awarded the Arjuna Award? শুদ্ধ উত্তৰটো হৈছে 2021 চনত তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। নেক্সট কুৱেশ্যনটো, তলৰ কোনে ৰাষ্ট্ৰীয় চিকিৎসা পঞ্জীয়ন পৰ্টেল আৰম্ভ কৰিছিল? Who among the following launched the National Medical Register, চমুকৈ NMR পৰ্টেল? অপশ্যনসমূহৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে JP নাড্ডা। পৰৱৰ্তী কুৱেশ্যনটো হৈছে 17 বছৰ অনুৰ্ধৰ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপৰ মহিলা খিতাপ কোনখন দেশে লাভ কৰিছিল? Which country won the women's title of the Under-17 World Wrestling Championship? উত্তৰ হৈছে ইণ্ডিয়া। পৰৱৰ্তী কুৱেশ্যনটো হৈছে কোনখন দেশত ৰাইট টু ডিছকানেক্ট আইন বলবৎ হৈছে? In which country has the right to disconnect law come into force? তলত অপশ্যনসমূহ দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ কেপিটেল হৈছে কানবেৰা। ইয়াৰ কাৰেঞ্চি হৈছে অষ্ট্ৰেলিয়ান ডলাৰ আৰু ইয়াৰ প্ৰাইম মিনিষ্টাৰৰ নাম হৈছে এন্থনী এলবেনেছ। পৰৱৰ্তী কুৱেশ্যনটো হৈছে 26 আগষ্টত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত কিমানখন নতুন জিলা গঠনৰ কথা ঘোষণা কৰিছে? On August 26, the Ministry of Home Affairs announced the creation of how many new districts in the Union Territory of Ladakh? তলৰ অপশ্যনসমূহৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে 5। নেক্সট কুৱেশ্যনটো হৈছে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে কোনখন পেঞ্চন আঁচনি আৰম্ভ কৰিছে? Which pension scheme has been launched by the central government for central government employees? আঁচনিখনৰ নাম হৈছে ইউনিফাইড পেঞ্চন স্কিম। নেক্সট কুৱেশ্যনটো হ'ল আমি ব্যৱহাৰ কৰা টেলিগ্ৰাম মেছেঞ্জাৰ এপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া কোন? Who is the founder and CEO of the Telegram Messenger app? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পাভেল ডিউৰভ। নেক্সট কুৱেশ্যনটো হৈছে 2024 চনৰ এছিয়ান ছাৰ্ফিং চেম্পিয়নশ্বিপৰ দলীয় ইভেণ্টত ভাৰতে কোনটো পদক লাভ কৰে? Which medal did India win in the team event of the Asian Surfing Championships 2024? শুদ্ধ উত্তৰটো হৈছে চিলভাৰ মেডেল। পৰৱৰ্তী কুৱেশ্যনটো হৈছে 17 সংখ্যক পেৰালিম্পিক্স 2024 কোনখন দেশত আয়োজন কৰা হৈছে? 17th Paralympics 2024 is being organized in which country? শুদ্ধ উত্তৰটো হৈছে ফ্ৰেন্স। 2024 পেৰালিম্পিক আৰু অলিম্পিক দুটা ইভেণ্টেই ফ্ৰেন্সত অনুষ্ঠিত হৈছে। ফ্ৰান্সৰ কেপিটেল হৈছে পেৰিছ, কাৰেঞ্চি হৈছে ইউৰো আৰু প্ৰেছিডেণ্টৰ নাম হৈছে ইমানুৱেল মাক্ৰন। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কোনখন ৰাজ্যৰ বিধানসভাই কন্যাৰ বিবাহৰ ন্যূনতম বয়স 21 বছৰলৈ বৃদ্ধি কৰা বিধেয়ক গৃহীত কৰিছে? Which state assembly has passed a bill raising the minimum age of marriage for daughters to 21 years? তলত দিয়া অপশ্যনসমূহৰ শুদ্ধ উত্তৰটো হৈছে হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ কেপিটেল হৈছে চিমলা, চিফ মিনিষ্টাৰ হৈছে সুখবিন্দৰ সিং সুখু আৰু গভৰ্ণৰ হৈছে শিৱ প্ৰতাপ শুক্লা। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? Who has been appointed as the chairman of International Cricket Council, চমুকৈ ICC? উত্তৰটো হৈছে ভাৰতৰ গৃহ পৰিক্ৰমা মন্ত্ৰী অমিত শ্বাহৰ পুতেক জয় শ্বাহ। তেওঁ হৈছে আজিলৈকে নিৰ্বাচিত হোৱা ICCৰ সকলোতকৈ কম বয়সীয়া চেয়াৰমেন। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে কোনজন ব্যক্তিক নিযুক্তি দিয়া হৈছে? Who has been appointed as the Director General of the National Security Guard, চমুকৈ NSG? উত্তৰটো হৈছে বি শ্ৰীনিবাসন। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বৰ্তমান চৰ্চিত হৈ থকা প্ৰধানমন্ত্ৰী জন ধন যোজনা কেতিয়া আৰম্ভ হৈছিল? When was the প্ৰধানমন্ত্ৰী জন ধন যোজনা launched? উত্তৰটো হৈছে 28 আগষ্ট 2014। যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব।
ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে শেহতীয়াকৈ কোনটো মহাসাগৰৰ পৰা ছানশ্বান ধুমুহা আৰম্ভ হৈছিল? ফ্ৰম হুইচ অ'চেন ডিড দ্য ছানশ্বান ষ্টৰ্ম ষ্টাৰ্ট ৰিচেণ্টলি? অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পেচিফিক অ'চেন বা প্ৰশান্ত মহাসাগৰ। আগৰ ভিডিঅ'টোত উল্লেখ কৰা আম্পিল নামৰ হাৰিকেনটো প্ৰশান্ত মহাসাগৰতে উৎপত্তি হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে শেহতীয়াকৈ কি খেলত অৱনী লেখাৰাই পেৰিছ পেৰালিম্পিক 2024ত স্বৰ্ণ পদক লাভ কৰে? ইন হোৱাট গেম অৱনী লেখাৰা উইন গ'ল্ড মেডেল ৰিচেণ্টলি ইন পেৰিছ পেৰালিম্পিক্স 2024? শুদ্ধ উত্তৰটো হৈছে শ্বুটিং। অৱনী লেখাৰাই 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SH1 কেটেগৰীত স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISFৰ সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে? হু হেজ বিন এপইণ্টেড এজ দ্য ডাইৰেক্টৰ জেনেৰেল অফ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ চমুকৈ CISF? মানুহজনৰ নাম হৈছে ৰাজবিন্দৰ সিং ফাট্টি। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্টত কাৰ জন্মবাৰ্ষিকীত পালন কৰা হয়? নেশ্যনেল স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন 29 আগষ্ট অন হুজ বাৰ্থ এনিভাৰ্চাৰী? উত্তৰটো হৈছে আমাৰ সকলোৰে পৰিচিত মেজৰ ধ্যান চান্দ। এতিয়া শেষৰ কুৱেশ্যনটোলৈ আহিছোঁ। শেষৰ কুৱেশ্যনটো হ'ল চৰ্চাত থকা ভাৰতৰ কোনখন ৰাজ্যত চণ্ডীপুৰা ভাইৰাছ প্ৰথম পোৱা গৈছিল? ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ৱাজ দ্য চণ্ডীপুৰা ভাইৰাছ ফাৰ্ষ্ট ফাউণ্ড? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ কেপিটেল হৈছে মুম্বাই, চিফ মিনিষ্টাৰ হৈছে একনাথ শিন্দে আৰু গভৰ্ণৰ হৈছে CP ৰাধাকৃষ্ণন। যদি ভিডিঅ'টি ভাল পাইছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।